নমস্কাৰ বন্ধুসকল, ৰূপম পাত্ৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 6টা। মই আজি অলপ সোনকালে উঠিছোঁ। বহুত গাটো গধু লাগে, আজিকালি বহুত শকত হৈ গৈছোঁ। সেইকাৰণে তাৰমানে আজি অলপ খোজকাঢ়োঁ বুলি ওলাইছোঁ। আৰু ব'লক খোজকাঢ়ি থাকোঁ, আপোনালোকক আমাৰ গাঁওখন দেখাওঁ অলপ। ঠাণ্ডা দিনত আজিকালি 6টা বাজিলে বুলিলে বেলি ওলাই যায়। সেইকাৰণে মানুহবিলাক 5টা বজাতে ওলায় খোজকাঢ়িবলৈ। আৰু ভালো লাগে 5টা বজাত উঠি খোজকাঢ়িলে, গাটো পূৰা ফ্ৰী লাগে। আৰু ময়ো কাইলৈৰ পৰা উঠিব লাগিব 5টা বজাত। আজি বৰ বেছি খোজ কঢ়া নহ'ব আৰু, কাৰণ বেলি ওলাই গ'লেতো খোজকাঢ়ি লাভ নাই। সেইকাৰণে আজি অলপ কাঢ়ি কিনে আৰু ঘৰলৈ ঘূৰি যাওঁ। আজি বৰ বেছি খোজ নাকাঢ়িলোঁ আৰু ঘৰলৈ সোনকালে আহিলোঁ। আহি কিনে এতিয়া ব্ৰাছ কৰি আছোঁ। বন্ধুসকল, ব্ৰাছ কৰি মুখ হাত ধুই ল'লোঁ আৰু সৰু সুৰা কাম কেইটামান আছিলে কৰিলোঁ। এতিয়া মানুহজনীয়ে চাহ খাব মাতিছে, চাহ খাওঁগৈ। এই ৰঙা চাহ কাপৰ পৰাই আজি দিনটো আৰম্ভণি কৰোঁ। বন্ধুসকল, ৰাতিপুৱা ৰঙা চাহ একাপ নাখালে মনটো কিবা গধু লাগি থাকে, আৰু খাই দিয়াৰ পিছত মনটো একদম ফ্ৰেছ লাগি যায়। আপোনালোকৰ কেনেকুৱা হয় বাৰু, কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, চাহ তাহ খাই ৰেডি হৈ ঘৰৰ সকলোবিলাক কাম সামৰি এতিয়া বৰ্তমান মই গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আমাৰ গাঁৱতে থকা এখন ITI কলেজ। আৰু শুনিছোঁ আৰু কিছুদিন পাছত সেই ITI কলেজখন অপেনিং কৰিব বোলে। ব'লকচোন এতিয়া বৰ্তমান তালৈকে যাওঁ। বন্ধুসকল, এতিয়া বৰ্তমান আমি আহি পালোহি আমাৰ ITI কলেজখন। এয়া চাওক, আৰু এয়া হৈছে মেইন গেট। এতিয়া ভিতৰলৈ সোমাই যাওঁ। মই ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া চাওক, ডাঙৰ আখৰে ছাইনবোৰ্ডত লিখা আছে গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। আৰু 3টা বিভাগত এই ITIখন খোলা হ'ব। প্ৰথম অৱস্থাত ডিজেল মেকানিক, কম্পিউটাৰ অপাৰেটাৰ আৰু ছাৰ্ভে। আহক এতিয়া আমি বাহিৰৰ দৃশ্য উপভোগ। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, এতিয়া বৰ্তমান মই থকা ITI কলেজখন আজি 13 বছৰ আগত আমাৰ অসম চৰকাৰে বনাইছিল। আৰু কি কাৰণত অপেনিং নকৰিলে নাজানো, কিন্তু শুনিছোঁ বৰ্তমান অইল ইণ্ডিয়াই চলাব বুলি। আৰু ভাল লাগিছে মনটো। আমাৰ বহুত যুৱক যুৱতীসকলে ইয়াত শিক্ষাদান কৰিব পাৰিব, আৰু আমাৰ কাৰণেও গৌৰৱৰ বিষয়। আমাৰ গাঁৱতে এনেকুৱা এখন কলেজ গঢ়ি উঠিছে, সেইকাৰণে মনটো বহুত ভাল লাগিছে। বন্ধুসকল, আজি ভিডিঅ'টি চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টি চাই ভাল পালে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো আগুৱাই যাবৰ বাবে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে লাগি থকা বেল আইকনটো টিপি দিব।
আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।